এতিয়া আমি গাড়ীখন পাৰ্কিঙত থ'ব লাগিব। পাৰ্কিংটো ক'ত আছে? চাকি বন্তি ললোঁ, অলপ প্ৰসাদ ললোঁ। আমি এতিয়া ভিতৰত যাম। তো আপোনালোকে চাই থাকিব, তাতে চাকি বন্তিখিনি জ্বলাই দিম। তো এতিয়া এনেকৈ খোজকাঢ়ি গৈ আছোঁ। চাই থাকিব। এনেকৈ ভক্তৰ সমাগম কেনেকুৱা মানুহ চাকি বন্তি জ্বলাইছে আৰু এতিয়া খবৰে হ'ল চব মানুহ চাব। এইটো মেইন মন্দিৰত এতিয়া আমি প্ৰৱেশ কৰিম। শিৱলিংগটোত এতিয়া ধূপ চাকি জ্বলালোঁ। তো এতিয়া আমি সোমাই আছোঁ ভিতৰত। গাইছ ফাইনেলি ভিতৰত প্ৰৱেশ কৰিলোঁ আমি গোটেইকেইজন। তো চবেই আছোঁ আমি এতিয়া। ফাইনেলি আমি ভিতৰত প্ৰৱেশ কৰিলোঁ। এতিয়া মেইন মন্দিৰত সোমাম। আমি চাকি বন্তি গোটেইকেইজনে জ্বলালোঁ। তো এতিয়া গৈ আছোঁ ভিতৰত। চাই থাকিব আপোনালোকে ব্লগটো। আগত ভিতৰত যাবি না? ভিতৰত যাবি না? চাব দিয়া নহয় নেকি? অলপ চাব পালে ভাল আছিল। বহুত দূৰৰ পৰা আহিছোঁ না। হয় নেকি? ওপৰত না? ঠিক আছে, থেংক ইউ। মহামৃত্যুঞ্জয় মন্দিৰত এতিয়া প্ৰৱেশ কৰিলোঁ। তো গাই চাওক না আপোনালোকে শিৱলিংগটো একদম কেমেৰাত ঢুকিয়ে নাপায়, তথাপিও দেখাবলৈ যত্ন কৰিছোঁ, চেষ্টা কৰিছোঁ। আপোনালোকে চাওক মানুহ বহুত সমাগম। এতিয়া ভিতৰৰ ওপৰত যাই আছোঁ আমি। তো আপোনালোকে নিশ্চয় চাই থাকিব ব্লগটো। আমাৰ মানুহ হৈছে। তো ফাইনেলি ওপৰত উঠিলোঁ। তো ওপৰত এতিয়া আমি ভিতৰত প্ৰৱেশ কৰিম। চাই থাকক ভিডিঅ'টো। দৃশ্যটো ভিতৰত কেমেৰা বন্ধ আছে। মানে ভিতৰত ভিডিঅ' কৰা এলাও নাই। তো মানা কৰি দিছে, ভিতৰত ভিডিঅ' একদম কৰিব দিয়া নাই। তো বাহিৰৰে কৰি আছোঁ। চাওক মানুহৰ সমাগম একদম আমাৰ মানুহ হৈছে। একদম মানুহ আপোনালোকে চাব পাৰে। একদম বঢ়িয়া আৰু একদম ইয়াত আহিলে মনটো কি শান্তি লাগে। চাওক গাইছ, এইটো মেইন নগাঁও টাউনৰ মাছমজিয়াত লণ্ডন ক্লক টাৱাৰটো আছে। আৰু ইয়াতে আজি ব্লগটো সমাপ্ত কৰিলোঁ। যিসকল ছাবস্ক্ৰাইব কৰা নাই আৰু ব্লগটো ছাবস্ক্ৰাইব দিব প্লিজ।